লকডাউনৰ মাজতে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৰ চুঙাজানত তীব্ৰ চাঞ্চল্য। সৰুপথাৰৰ চুঙাজানৰ ৩ নং ষষ্ঠীপুৰ গাঁৱত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় 9mm পিষ্টল আৰু ৩ জাই সজীৱ গুলী। নৱজিত বৰা নামৰ এজন লোকৰ বাৰীত মাটি খান্দোতে উদ্ধাৰ হয় ৰাইফলটো। জ্যোতিষ্মান বৰা নামৰ এটি 14 বছৰীয়া কিশোৰে ঘৰ মুচিবলৈ মাটি খান্দি থকা অৱস্থাত প্ৰত্যক্ষ কৰি ঘৰৰ পৰিয়ালক খবৰ দিয়ে। স্থানীয় গাঁওবুঢ়াই ধনশিৰি মহকুমা আৰক্ষী বিষয়া আৰু চুঙাজন আৰক্ষীৰ খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে পিষ্টলটি। ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে কোনো লোকক আটক কৰা হোৱা নাই যদিও তদন্তৰ পাছতহে সকলো কথা পোহৰলৈ আহিব। নৱজিত বৰা বাৰী মাটি অলপমান মানে নিছিলে সেই ঘৰ মুচিবৰ কাৰণে। তাৰপৰা ল'ৰাটোৱে কি কয় সেয়া মাটি এডাবৰ ঘৰত থ'লেগৈ আৰু পিছৰ এডাবৰ মানে খান্দি থাকোঁতে কোৰত মানে সেইটো পিষ্টলটো লাগিলে। কাৰ বাৰীত বস্তুটো ওলাইছে? আপোনালোকৰ বাৰীত নে বেলেগৰ বাৰীত? আমাৰ বাৰীত নহয়, আমাৰ ওচৰৰে নৱজিত বৰা বুলি কয়, তেখেতসকলৰ বাৰীত। তাৰপিছত ল'ৰাটোৱে মানে চিনি নাপালে, তথাপি মানে মোক দেখুৱাইছে গো মা বোলে এইটো কি বস্তু চোৱা বুলি কয়। তাৰপৰা মই চালোঁ, মই চাই মানে বহুত ভয় লাগিলে। তাৰপৰা মই হৰেণ গোহাঁই জেঠুক মই গৈ ক'লোগৈ। তাৰপৰা জেঠুৱে ক'লে গাঁওবুঢ়াক খবৰ দিবলৈ। তাৰপৰা ভাইটিয়ে গৈ গাঁওবুঢ়াক খবৰ দিলে। তাৰপৰা গাঁওবুঢ়াহঁতে ভাইটিয়ে গৈ থানাত খবৰ দিলে। থানাৰ পৰা এতিয়া পুলিচে আহিলে, বস্তুটো উদ্ধাৰ কৰিলে। ঠিক আছে।